নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰ জিলাৰ তেলাহী অঞ্চলত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত গঠন কৰা হৈছে নতুন আঞ্চলিক সমিতি। সোণোৱাল কছাৰী সমাজৰ শিক্ষা, সংস্কৃতি, ভাষা আৰু সামগ্ৰিক উন্নয়নক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে আজি লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত তেলাহী আঞ্চলিক সমিতি গঠন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত বহু সংখ্যক ছাত্ৰ যুৱক, সমাজকৰ্মী আৰু স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে নাজানো কেনেকৈ কমিটিখন গঠন কৰিম বুলি ভাবিছে, পেনেল আকাৰে কৰিব নে সমৰ্থন বা প্ৰস্তাৱ আকাৰে কৰিব মই নাজানো। যিয়ে হওক যেনেকৈ হওক ভাল হওক বুলি ভাবোঁ। এজন ভাল নিৰপেক্ষ আৰু পক্ষ নোলোৱা ৰাজনৈতিক পৃষ্ঠপোষক নোহোৱা ৰাজনৈতিক দলৰ পৰা সদায় দূৰত থাকি সভাত সমাজখনৰ বৰ্তমান অৱস্থা, ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু আগন্তুক দিনত সংগঠনটোৱে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। সভাৰ সিদ্ধান্ত অনুসৰি দীপক সোণোৱালক সভাপতি আৰু জিতুমণি সোণোৱালক সম্পাদক হিচাপে নিৰ্বাচিত কৰি মুঠ 23 জনীয়া তেলাহী আঞ্চলিক সমিতি গঠন কৰা হয়। একত্ৰিত হৈ এনেকুৱা যিবোৰ দুৰ্নীতি হৈছে, যদি আমাৰ সোণোৱাল ৰাইজে যদি পাবলগীয়া বস্তুটো যদি নাপায়, তাৰ ওপৰত আপোনালোকে মাত মাতক। আৰু বিশেষকৈ আমাৰ এতিয়া অঞ্চলত সোণোৱাল গাঁওসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে কোনো হাইডাংগি, লগ বিহু, লেচেৰি তাৰ ওপৰত কোনো অভিজ্ঞতা নাই বুলিয়ে ক'ব লাগিব। সেইটোৰ ওপৰত আপোনালোকে আঞ্চলিক কমিটিখনে এটা সিদ্ধান্ত গ্ৰহণ কৰিব যে পৰিষদীয় গৈ আমাৰ চনমতে ছাত্ৰ সংস্থা পৰিষদত গৈ পিনে আপোনালোকে এখন আবেদন পত্ৰ দিব পাৰিব, যিখনৰ দ্বাৰা আপোনালোকে ইয়াত আহি পিনে ইয়াত তেখেতলোকে এটা ব্যৱস্থা কৰিব, প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব, তাৰ ওপৰত আপোনালোকে অলপ গুৰুত্ব দিব। নৱগঠিত সমিতিখনৰ সদস্যসকলে কয় যে সোণোৱাল কছাৰী জাতিৰ সৰ্বাংগীন উন্নয়ন, শিক্ষাৰ প্ৰসাৰ, সমাজত সচেতনতা বৃদ্ধি আৰু যুৱ প্ৰজন্মক সংগঠিত কৰাৰ বাবে তেওঁলোকে একেলগে কাম কৰিব। এতিয়া আমাৰ সৌভাগ্য, আমি লখিমপুৰবাসী হিচাপে, সোণোৱাল কছাৰী লখিমপুৰবাসী হিচাপে আমি গৌৰৱান্বিত। এইকাৰণে গৌৰৱান্বিত যে আমি লখিমপুৰ জিলাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা 1968 গঠন হোৱা ছাত্ৰ সন্থাৰ সম্পাদক দৰে পদত, কেন্দ্ৰীয় সমিতিৰ সম্পাদক দৰে পদত আমি অধিষ্ঠিত হ'বলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমি লখিমপুৰ জিলাত এইবাৰ যিটো কাৰ্যনিৰ্বাহ কৰি থকা যিবোৰ সদস্য আছে, সেই সমিতিখনৰ বৰ্তমান সম্পাদকজনে হৈছে আপোনালোকৰে এই তেলাহী ঢেকী। আপোনালোকৰ আজি এই সভাখনৰ জৰিয়তে এখন সুস্থ সবল সমিতি গঠন কৰিব, যাৰ জৰিয়তে অকল তেলাহী অঞ্চলকে প্ৰতিনিধিত্ব কৰা নহয়, লখিমপুৰ জিলাখনক প্ৰতিনিধিত্ব কৰিব, সমান্তৰালভাৱে গোটেই অসমৰ সোণোৱাল কছাৰী সমাজখনক প্ৰতিনিধিত্ব কৰি আমাৰ জাতিক উজ্বলাই তুলিব বুলি আশা। লগতে সমাজৰ ঐতিহ্য, কৃষ্টি সংস্কৃতি আৰু মাতৃভাষা সংৰক্ষণৰ ক্ষেত্ৰতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ সময়ত বহু জনগোষ্ঠীয়ে নিজৰ ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই পৰিপ্ৰেক্ষিতত সোণোৱাল কছাৰী ছাত্ৰ সমাজে যুৱ প্ৰজন্মক একত্ৰিত কৰি আগুৱাই নিয়াৰ উদ্দেশ্যে এই ধৰণৰ আঞ্চলিক সমিতি গঠনক এক ইতিবাচক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। সভাত উপস্থিত সদস্যসকলে আশা প্ৰকাশ কৰে যে নতুন নেতৃত্বৰ অধীনত তেলাহী আঞ্চলিক সমিতিখনে সমাজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিব বুলি সমাজখনক আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। ইফালে নৱনিৰ্বাচিত সভাপতি দীপক সোণোৱাল আৰু সম্পাদক জিতুমণি সোণোৱালে সংগঠনৰ প্ৰতি আস্থা প্ৰকাশ কৰি সকলো সদস্যৰ সহযোগিতাৰে সমাজ আৰু জাতিৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। তাৰোপৰি সোণোৱাল কছাৰী জাতিৰ ঐক্য, শিক্ষা, সংস্কৃতি আৰু সামাজিক উন্নয়নৰ লক্ষ্যৰে গঠন কৰা এই 23 জনীয়া তেলাহী আঞ্চলিক সমিতিখনে আগন্তুক দিনত সমাজখনৰ বাবে ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, লখিমপুৰ জিলা সোণোৱাল কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, তেলাহী আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ